সকলোকে হিয়াব্ৰা নমস্কাৰ আৰু স্বাগতম মোৰ চেনেলৰে। আজি সাঁতোৰৰ ভাগটো ষ্টাৰ্ট কৰিব গৈ আছোঁ। এনেকুৱা কি বস্তু আছে বহুত বেছি ঠাণ্ডাত গলি যায়? উত্তৰটো হৈছে মমবাতি। এনেকুৱা এটা ফুলৰ নাম কওক যাৰ নেকি ৰঙো নাই আৰু সুগন্ধও নাই। উত্তৰটো হৈছে এপ্ৰিল ফুল। আৰু ৩ নম্বৰ প্ৰশ্নটো, এনেকুৱা কি বস্তু আছে যিমান দিন ফ্ৰিজত ৰাখিলেও তাক মানুহে গৰম বুলিয়ে কয়? উত্তৰটো হৈছে গৰম মছলা। এনেকুৱা কি বস্তু আছে জন্ম সাগৰত হয় কিন্তু থাকে মানুহৰ ঘৰত? উত্তৰটো হৈছে নিমখ। ৫ নম্বৰ প্ৰশ্নলৈ আগুৱাই যাওঁ। সূৰ্যই পৃথিৱীত কি দেখা নাই? এনচাৰটো তলত কমেণ্ট কৰিব। সূৰ্যই পৃথিৱীত আন্ধাৰটো দেখা নাই। ধন্যবাদ আমাৰ ভিডিঅ'টো চোৱাৰ কাৰণে। আৰু এনেকুৱা ইণ্টাৰেষ্টিং সাঁথৰ জানিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু নেক্সট ভিডিঅ' চাবলৈ আপুনি বেল আইকনটো ক্লিক কৰক। Thank you so much.